Bokajana long APCC working president pen observer atomaphan kangthum karni. Bokajan Block Congress Committee pen Paterpi Ponsi Bokajana long APCC working president Roslina Turkey lapen observer Ponima Ronghangti lapen Agustin India tomaphan kangthum karnipon. Bokajan BCC Amaipu Lokesor Tiron pen Maichari Ponsi APCC working president Roslina Turkey KEDCC Amaipu BS Rongti Abarim MLA Jagat Singing T Pen Chenglok Ongdun Congress Asong Jatum Chitongdun Rongalgora Pen Lawrence Lecture Report Beertalai পৰিস্থিতি আছে ৰাইজৰ লগত আমাৰ কৰ্মীসকলৰ কথা বতৰা পাতিবলৈ কাৰণে উপস্থিত হৈছে আৰু খুব ভাল লাগিছে আৰু খুব এটা উৎসাহ দেখিছোঁ খুব এটা মানে জ্যেষ্ঠৰ পৰা লৈ পেলাই মহিলা যুৱক সকলোৱে ইমান আশাবাদী যোৱাকালি দিনটো বৰ ভাল মিটিং হৈছে খুব ভাল লাগিছে এটা খুব নতুন উদ্যম নতুন আশা দেখি পাইছোঁ। সমাগত বিধানসভা নিৰ্বাচন আপোনালোকৰ দলৰ প্ৰস্তুতি কেনেকুৱা? আমাৰ প্ৰস্তুতিটো আছে এতিয়া নতুনকৈ আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আছে কথা বতৰা চলি আছে আৰু তেখেতেতো কৈছে আমি সকলোৱে কৈছোঁ যুঁজ এখন হ'ব তাৰ কাৰণে ৰাইজৰ লগত আমি যুঁজৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। চলিত চৰকাৰখনৰ সময়তে অসমৰ বিভিন্ন সীমামূৰীয়া অঞ্চলত বিভিন্ন মানে প্ৰব্লেম ফেচ কৰি আছে সীমামূৰীয়া অঞ্চলৰ মানুহখিনি এইখিনি সমাধান কৰিবলৈ আপোনালোকৰ কংগ্ৰেছৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত ল'ব? তাকে আপুনি এতিয়া নিজৰ প্ৰশ্নতে আপুনি এতিয়া উল্লেখ কৰিছে যে বৰ্তমান চৰকাৰৰ সময়ত আজি সীমামূৰীয়া অঞ্চলবিলাকত বহুত অসুবিধা চলি আছে। আজি যি চৰকাৰ থাকে শাসনত সেই চৰকাৰে সেইখিনি চকু দিব লাগে বা সমস্যাবিলাক সমাধান কৰিব লাগে। আমি যিহেতুকে আজি বিৰোধীত আছোঁ আৰু বিৰোধী দলৰ হিচাপে আমাৰ যিখিনি কৰিবলগীয়া আমাৰ ফালৰ পৰা সেইটো আমি প্ৰস্তুত কৰি আছোঁ। সেইকাৰণে আজি জনসাধাৰণৰ সহায় সহযোগ কৰা আমি উপস্থিত আছোঁ ৰেডি আছোঁ আৰু অনাগত সময়ত কিবা এই সমস্যাবিলাক ৰাইজৰ লগত আমি লগ কৰি পেলাই আমি যিমানখিনি সমস্যাবিলাক আছে তাৰ কাৰণে সমাধান কি কৰিব পাৰে ৰাইজে কি বিচাৰে ৰাইজে যি বিচাৰে তেনেকুৱা ধৰণে আমি কাম কৰিবলৈ প্ৰস্তুত। নতুন সভাপতিক লৈ পেলাই আপোনালোকে কিমান আশাবাদী দলটোক ক'ৰ পৰা ক'লৈ লৈ যোৱা আপোনালোকে পৰিকল্পনা কৰিছে? চব আমাৰ নতুন সভাপতি ডাঙৰীয়া গৌৰৱ গগৈৰ কথা আমি সকলোৱে জানো এতিয়া অসমে আজি আশাবাদী আছিলে যে তেখেতক আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি দিবলৈ কাৰণে সেইকাৰণে যেতিয়া তেখেতক দিয়া হৈছিল এটা নৱপ্ৰজন্মৰ মাজত যি যুৱকসকলৰ আছে তাৰ নতুন উৎসাহ আৰু নতুন আশা দেখি পাইছোঁ। যেতিয়া মই তেখেতৰ লগত আমি দিল্লীৰ পৰা যোৰহাট বিমানবন্দৰত নামিলোঁ তাৰ পৰা যি যোৰহাট হৈ চৰাইদেউ নাজিৰা হৈ আমি শিৱসাগৰ হৈ পেলাই নগাঁও হৈ যেতিয়া যোৰহাট গুৱাহাটীলৈ গৈ পালোঁ এতিয়া মানে হাজাৰ হাজাৰ মানে যুৱকবিলাক আমাৰ জ্যেষ্ঠসকল মহিলাসকল আজি মানে উৎসাহিত হৈ পেলাই আৰু য'তেই গৈছোঁ তাতে ৰাইজে ইমান আশীৰ্বাদ ইমান মৰম দিছে আৰু লগতে বহুত বিভিন্ন ধৰণৰ আমাৰ লোকসকলে আজি আপোনাৰ সাধাৰণ ৰাইজৰ পৰা লৈ পেলাই আজি উচ্চ পৰ্যায়ৰ বিষয়াসকলেও আমাক শুভেচ্ছা জ্ঞাপন কৰিছে যে আমি এটা বহুত আশা পাইছোঁ আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যিটো দায়িত্ব আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই নেতৃত্বত দিছে আমাৰ ৱৰ্কিং প্ৰেচিডেণ্টসকল দিছে আমাৰ যিসকল কমিটিবিলাক বনাই দিয়া হৈছে আমাৰ সকলোৱে এটা ভাল টীম বনাই দিয়া হৈছে তাৰ লগতে আমাৰ যিসকল কৰ্মীসকল আছে সকলোৱে উৎসাহিত হৈছে আৰু জনসাধাৰণে আমাক এটা খুব আশাবাদী সেইকাৰণে আমি ভাবিছোঁ ৰাইজে যি ধৰণে বিচাৰে আমি ৰাইজৰ সৈতে কাম কৰি যাম আৰু কিমান দিশলৈ যাম সেইটো আমি কেতিয়াও নকওঁ কাৰণ ৰিজাল্টটো পাছতহে হ'ব নহয় কষ্ট কৰিলেহে সেইকাৰণে আমি ৰাইজৰ লগত থিয় হৈছোঁ আৰু ৰাইজৰ সৈতে আমি